ইউটিউবাৰ একে ফেমাছ ইউটিউবাৰ এনেকুৱা খং উঠিছে ওচৰত পোৱাহেঁতেন নহয় মই একদম কেনেকুৱা চৰিয়ালোহেঁতেন নহয় ওচৰত পোৱাহেঁতেন মই খুব চৰিয়ালোহেঁতেন কিন্তু গতিকে মই শিক্ষাটো দিছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম নেহেৰুবাৰী ফিল্ডৰ পৰা আৰু ইয়াত যিহেতুকে সদায় খোজকাঢ়িবলৈ আহোঁ আৰু ইয়াতে মোৰ ছাবস্ক্ৰাইবাৰ কেইগৰাকীমান পালোঁ তেওঁলোকেও চামগুৰিৰ পৰা আহিছে চাওক মোৰ ভিডিঅ' চাই আৰু আৰু এইয়া এনেকৈ দেখাই দিছোঁ চাওক এইয়া দেখিছেনে অকণমান লাজ কৰিছে লাজ কৰিছে তাৰ পৰা ফটো উঠাই আছেগৈ আৰু এইফালে মাছে মামি এইফালে একদম মেলা ইয়াত চলি আছে দেখা পাইছে আজি ভাবিছোঁ অকণমান মেলাতে কিবা এটা লওঁ গতিকে কি লওঁ আপোনালোকে দেখা পাব মেলাৰ ভিতৰত সোমাই দেখা দিছে আহিছোঁ এতিয়া আপোনালোকক দেখাইছোঁ অকণমান এতিয়া ফাইনেলি একদম কাপোৰৰ দোকানত সোমালোঁ মেলা মানে এইকেইদিন সদায় খোজকাঢ়িবলৈ আহোঁ মেলাৰ ভিতৰত এদিনো সোমোৱা নাই আজি সোমালোঁ আৰু আজি ইয়াতে লৈছোঁ আমাৰ মাইনাৰ কাৰণে কিবা এটা লৈছোঁ আৰু দেই এইটো এটা দেই আমাৰ মাইনাৰ কাৰণে লৈছোঁ দুটা আৰু মামীক এযোৰ দিছোঁ আৰু মোৰলৈকো লৈছোঁ এয়া আৰু মেলাৰ বস্তু আপোনালোকে জানেই আৰু ন গতিকে লৈ লৈছোঁ মাইনাক ফোন কৰি লৈছোঁ প্ৰথম গতিকে এতিয়া লৈ লৈছোঁ আপোনালোকক সুন্দৰকৈ ঘৰত দেখাই আছোঁ ব'লক এইজনৰ পৰা লৈছোঁ দেই চাওক অকণমান কমাই দিছে আৰু মুখ হাত ধুই একদম পালোঁগৈ পাকঘৰ এইফালে মাইনাই বনাই আছে মাছৰ আঞ্জা জাতিলাও বিলাহী মাছ আৰু তাতে কাকু বহি আছে মোবাইল চাই পাকঘৰৰ পৰা আহিলোঁ মাইনাই ভাত বনাই আছে এইফালে মামীয়ে একে বিচনা পাতি ঠিক কৰিলে আৰু এতিয়া আমাৰ মাইনালৈ আনিছোঁ মাইনাই মানে এতিয়া চালে যে ভাত বনাই আছে কাৰণে মানে এতিয়া পিন্ধিব পৰা নাই এইটো এটা আনিছোঁ আমাৰ মাইনালে এইটো চাওক হোৱাইট কালাৰত এইটো তাৰ পাছতে আৰু এটা আনিছোঁ এইটো চাওক এইটো দুটা আনিছোঁ আৰু মই আগৰ পৰা কাপোৰ আনিলে মানে দুটা তিনিটাকৈ আনিলে ভাল পাওঁ এইটো চাওক এনেকুৱা কালাৰ তাৰ নাছিলে যে সেইকাৰণে এইটো কালাৰত লৈ আহিছোঁ কাকুৱে পচন্দ কৰিছে বাৰু এইয়া চাওক এইকেইটা আনিলোঁ তাৰপিছতে মামীয়ে কি ল'লে মামীকেইটা দেখাই এইটোত আছিল নেকি ন মামীয়ে দেখাই দিব ৰ'ব সেইটো কি এইটো এক্সট্ৰাকৈ আছে নেকি পলিথিন মামীয়ে লৈছে এটা কুৰ্তি এইটো চাওক দেখাইছোঁ এইটো এটা কুৰ্তি লৈছে তাৰপাছতে তাৰ লগতে এটা লৈছে আৰু এটা দেখাই দিছোঁ ৰ'ব এইটো এটা কুৰ্তিটোৰ লগত পেণ্ট মেলা বুলি আনিছোঁ আৰু এইকেইটা নাম আমি এইয়া চাওক নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া আহি পালোহি মোৰ শয়ন কক্ষ এইখিনিতে আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ আজি একদম মনটো বহুতেই বেয়া লাগি আছে কিয় বেয়া লাগি আছে সেইটো আপোনালোকক কৈছোঁ কিন্তু এতিয়া মই আপোনালোকক আৰু এটা কথা কওঁ সেই যোনগৰাকী যে মই সতিনী বুলি কৈছোঁ যোনগৰাকীয়ে মোক এনেকুৱা এটা কমেণ্ট কৰিছে তেওঁ কি কৰিছে গম পাইছেনে বহুতে মোৰ ভিডিঅ'টোত কমেণ্ট কৰিছে যোনসকলে মোক ভাল পায় যোনসকলে মোৰ ভিডিঅ' চায় সকলোৱে মোক কমেণ্ট কৰিছে দেই আৰু সেই কমেণ্টৰ তলত এওঁ কি ৰিপ্লাই দিছে আপোনালোকে চাওকগৈচোন এবাৰ মই বাৰু একো নকওঁ আপোনালোকে চাওকগৈচোন তেওঁ কিমান সাহ চাওক কৈছে যে এনেকুৱা কমেণ্ট দিব নালাগে আপুনি পুলিচত দিয়ক মোৰ শুভাকাংক্ষীসকলে কৈছে আৰু তেওঁ কি কৈছে জানেনে হেৰি হয় নেকি আমুক তামুক মানে তেওঁলোকক ৰিপ্লাই দিছে মই ৰিপ্লাই দিবই পৰা নাই তেওঁ দিছে আৰু মোক দিছে কমেণ্ট কি দিয়াচোন আপুনি দিয়া ক'ত থোলা কমেণ্টটো মই এতিয়া আপোনালোকক সেই মানে মহিলাগৰাকী বুলি কৈছোঁ কাৰণ এতিয়া যুৱতী শাৰীত নাই বাৰু মহিলা বুলিয়ে কৈছোঁ কাৰণ এতিয়া যুৱতী শাৰীত নাই তেওঁ দিছে স্বপ্না দেখাইটো চাইছোন স্বপ্না চোলা ডেকা দাস স্বপ্না চোলা ADK দাস এইটো চাওক মোক কমেণ্ট কৰিছে কি চাবচোন দেই আপুনি মোক একো সোধপোছ নকৰাকৈ বেয়াকৈ কৈছে মই বোলে তেওঁ সোধপোছ নকৰাকৈ বেয়াকৈ কৈছোঁ দেই আৰু এটা ডাঙৰ কথা শুনক এইগৰাকীয়ে কমেণ্ট কৰিছে শুনিব সোধপোছ নকৰাকৈ মোক বেয়াকৈ কৈছে আপুনি মোকতো সুধিব পাৰে ভালকৈ ক'ব পাৰে কিয় এনেকৈ কৈছে বুলি শুনি যাব আপোনালোকে কিয় এনেকৈ কৈছে বুলি মোৰ এই একাউণ্টটো মই নিজে খোলা নাই শুনিব দেই বেলেগে খুলি দিছে আৰু পাছৱৰ্ড সিহঁতে জানে মই পাছৱৰ্ড চেঞ্জ কৰা নাই আপোনাৰ ভিডিঅ'ত কোনে তেনেকৈ কমেণ্ট কৰিলে মোৰ ফোনৰ পৰা মই সঁচাকৈ নাজানো শুনিব দেই আজিলৈকে মই কাকো বেয়াকৈ কমেণ্ট কৰি পোৱাই নাই শুনিবচোন আজি তেওঁ বোলে এইজনী বুলি কৈছোঁ দেই মোৰ বহুত খং উঠি আহিছে আৰু কমেণ্ট দিছে মই ৰ'ব দেই তাৰপিছতে
তেওঁ তাই কি কৈছে শুনক, বোলে হেৰি নহয়, মই বোলে আপোনাৰ ভিডিঅ' আগৰ পৰাই চাই থাকোঁ, আপোনাৰ ভিডিঅ' চাই থাকোঁ, যদি মোৰ ভিডিঅ' তেওঁ আগৰ পৰাই চাই থাকে, মই জানো মানে জ্বলি থাকে দেই, আগৰ পৰাই যদি চাই থাকে, আজিহে তেওঁ মোৰ এই ভিডিঅ'টোত কমেণ্ট কেলে কৰিলে, আজিহে এইটো ভিডিঅ'ত কমেণ্ট কেলে কৰিলে। আগতেতো প্ৰত্যেকটো ভিডিঅ'তে মোক কমেণ্ট কৰিব পাৰে, সদায় বোলে মোৰ ভিডিঅ' চাই। আৰু তেওঁ কৈছে মই বোলে আজিলৈকে কাকো বেয়াকৈ কোৱা নাই, মোৰ একাউণ্টটোৰ পৰা বেলেগে বোলে তাই ফোনটো লৈ আছিলে, তাই ফোনটো বোলে বেলেগে লৈ আছে, আৰু সেইকাৰণে তাই ফোনটোৰ পৰা বেলেগেহে বোলে মোলৈ কমেণ্ট কৰিছে। এতিয়া আপোনালোকে কওক, ৰ'বাচোন মই কথা পাতি আছোঁ মামী। এতিয়া আপোনালোকক এটা কথা কৈছোঁ, মোৰ ফোনটো ডিকুৱে লৈ আছে, কথাটো কৈছোঁ। এতিয়া এই মোৰ ফোনটোৰ পৰা ডিকুৱে যদি বেলেগলৈ কমেণ্ট এটা কৰে, মই বাৰু মোবাইলটো চেক কৰিম নে নকৰিম? মই মোবাইলটো তাত কমেণ্ট কৰিবলৈ কেলৈ দিম, বা সাহ কেনেকৈ হ'ব? মোৰ মোবাইলৰ পৰা বেলেগে কমেণ্ট এটা কৰিবলৈ সাহ কেনেকৈ হ'ব? মোক ইমান মিছা কথা কৈছে, ইমানেই চালাক ছোৱালী, মোলৈ যোনখিনি কমেণ্ট আহিছে, সেই কমেণ্টৰ তলত ৰিপ্লাইবিলাক তাই দি আছে। তহঁতে জান নেকি মই কেইটালৈ গৈছোঁ, তহঁতে জান নেকি মই কেইটালৈ গৈছোঁ, এনেকুৱা ধৰণৰ কথা। তেওঁ যে গাত এতিয়া লাগিছে, মোক কেনেকুৱা লাগিছে, মইতো এগৰাকী বিবাহিতা, মইতো এগৰাকী কাৰোবাৰ শাহু, কাৰোবাৰ বোৱাৰী, হয়নে নহয়? মই এগৰাকী কাৰোবাৰ পত্নী, কাৰোবাৰ মাতৃ, সকলোখিনি মই। কিন্তু মোক যেতিয়া কৈছে কেইটালৈ যাবি আৰু, সেইটো মোৰ কেনেকুৱা লাগিছে। এতিয়া যে তাইক কথাটো কওঁতে তাইক গাত লাগিছে, এতিয়া মোৰ কেনেকুৱা লাগিছে? মই এগৰাকী বয়সীয়াল মহিলা, মোক যেতিয়া তেনেকৈ ক'ব মোৰ কেনেকুৱা লাগিব? এতিয়া তেওঁ যে কথাখিনি সকলোখিনি সঁচা, তেওঁ 4-5 জনলৈ যোৱা হয়, সকলোৱে তেওঁক চিনি পাইছে। এতিয়া তেওঁ প্ৰত্যেক কমেণ্টৰ তলে তলে তেওঁ ৰিপ্লাই দি আছেগৈ। মোৰ ভিডিঅ'টো আপোনালোকে চাব, মই যদি মিছাই কৈছোঁ, প্ৰত্যেকটো কমেণ্টৰ তলত তেওঁ ৰিপ্লাই দিছে, তাই ৰিপ্লাই দিছে। তেওঁ বুলি কাৰণ বেয়া শব্দ নাহে যে, সেইকাৰণে তেখেত সেইটোৱে মুখত বেছিকৈ ওলায়। কিন্তু বহুত সহ্যৰ সীমা বাহিৰ হৈ যোৱাৰ কাৰণে মই আজি তাই বুলি কৈছোঁ। আৰু কৈছে মোৰ ভিডিঅ'টোৰ পৰা বোলে মোৰ মোবাইলটোৰ পৰা বেলেগেহে বোলে কমেণ্ট কৰিছে, মই কৰা নাই। আৰে নিজৰ ফোনটো আপুনি কাক এৰি দিব? আপোনাৰ পাৰ্চনেল বস্তুটো, এইটো ফোনটো ইমানখিনি বস্তু থাকে সোমাই, হয়নে? এটা ফোনত কেনেকুৱাখিনি সোমাই থাকে। এতিয়াও মিছা কথা কৈ আছে, গতিকে মই কৈছোঁ যদিহে তেওঁ মোক ক্ষমা নোখোজে, মই কিন্তু পুলিচত দিম। কাৰণ বহুত আজি এনেকৈ দিছে নহয়, কাইলৈ আকৌ ফেক একাউণ্ট এটা খুলি পেলাই তাইয়ে দিব কমেণ্ট। আৰু তেনেকুৱাখিনি বোলে কাম তাই কৰি থাকে, বহুত দুষ্ট ছোৱালী বুলি কৈছে। গতিকে দুষ্ট ছোৱালীকটো মই শান্ত কৰিবই লাগিব। আজি যদি মই এৰি দিওঁ, আকৌ কাইলৈ বেলেগ এজনক দিবলৈ তেওঁ সাহ কৰিব। সেইকাৰণে মই এতিয়া পুলিচত দিম, আৰু তেওঁ সঁচাকৈ হৈ কাঢ়িব লাগিব মোক। আৰু মোক এনেকৈ কমেণ্টৰ যোগেদি নহয়, তেওঁ ভিডিঅ' বনাই মোক দিয়ক, কাৰণ তেওঁ বহুত ধুনীয়া ইউটিউবত ভিডিঅ' বনায় দেই। মই আপোনালোকক কৈছোঁ, বৰ সুন্দৰকৈ ভিডিঅ' বনায় তেওঁ, ইমান একদম পপুলাৰ, তেওঁ ইউটিউবাৰ, একে ফেমাছ ইউটিউবাৰ। এনেকুৱা খং উঠিছে, ওচৰত পোৱাহেঁতেন নহয় মই একদম কেনেকুৱা চৰিয়ালোহেঁতেন নহয়, ওচৰত পোৱাহেঁতেন মই খুব চৰিয়ালোহেঁতেন। কিন্তু মোৰ একদম আজি গোটেই দিনটো একদম মাথা গৰম হৈ আছে সেই কথাটোতে। কমেণ্টটো চাওঁ আৰু খং উঠে। আৰু তাই এতিয়া যিকেইটা ৰিপ্লাই দি আছে, সেই ৰিপ্লাইকেইটাতো মোৰ আৰু খং উঠিছে। মই তাইক বোলে পাৰ্মিশ্যন ল'ব লাগিছিলে তাইৰ বিষয়ে কথাটো ক'বলৈ। আৰে তই মোক বেয়াকৈ কমেণ্ট দিছ, তোৰ কথাটোতো মই ফটোখন লগাই দিবই লাগিব, কাৰণ তোৰ ফটোখন লগাই দিলেহে তোৰ ৰাইজে আচল কথাখিনি গম পাব, হয়নে? আজি যদি মই কাৰোবাক বেয়াকৈ এটা কথা কওঁ, বেয়াকৈ মই সমালোচনা কৰোঁ, বা মোৰ বেয়াকৈ মই কাৰোবাক কমেণ্ট কৰোঁ, গতিকে মোৰ ফটোখনো মোক লগাই দিয়ক। মোক দুখ কৰিছে, মোক লগাই দিয়ক, মই লাজ পাম, তেতিয়া বেলেগক নকৰিম, হয়নে নহয়? গতিকে মই শিক্ষাটো দিছোঁ, এইজনীয়ে যেন মোক আৰু মানে কি কমেণ্ট কৰে, কি নকৰে, মই সকলোখিনি আপোনালোকক দিম। আৰু তাই মোক ক্ষমা খুজিব লাগিব, কাৰণ তাই সঁচা কথা কৈছোঁ আপোনালোকক, ইউটিউবত তাই ভিডিঅ' বনায়, কাৰণ মোক তাই কেনেকৈ, আৰু তাই বোলে এতিয়া 20 বছৰহে হৈছে। তাই বোলে এতিয়া মই যে ক'লোঁ 27 বছৰ বয়সতে 4 জনলৈ যোৱা বুলি, তাই কৈছে মোৰ 27 বছৰ হোৱা নাই, 20 বছৰ। মানে তাই প্ৰত্যেকটো কথাই তাই ৰিপ্লাই দি আছে, মানে এনেকুৱা তাৰমানে এনেকুৱা মানে তাইৰ সাহস আছে, এনেকুৱা মানে তাই নিজে ফ্ৰীডম দেখাইছে যে মোক কোনো একো কৰিব নোৱাৰে। এতিয়াও তাই ৰিপ্লাই প্ৰত্যেকটো কমেণ্টৰে ৰিপ্লাই দি মানে গৈয়ে আছে। গতিকে চাওক, তাই যদি মোৰ ভিডিঅ' আগৰ পৰাই চাই, তাই মোক ভালকৈ কমেণ্ট এটা দিয়ক, হয়নে? আৰু তাই মোক কমেণ্টটো মোৰ ইনষ্টাগ্ৰামতো দিছে, ইনষ্টাগ্ৰামতো কৈছে কেইটালৈ যাবি বুলি, মোক ইনষ্টাগ্ৰামতো কৈছে। আৰু আপোনালোকে সেই ভিডিঅ'টো চাব, যোনটো ভিডিঅ'ত মই ট্ৰেণ্ডিঙত বুলি কৈছিলোঁ যে হিন্দী ভিডিঅ'টো, সেইটো ভিডিঅ'টো দিছে তাই, ইউটিউবত দিছে, ইনষ্টাগ্ৰামত দিছে। তাই ইমাননো মোক সেই ফোনটোৰ পৰা তাই বেলেগকনো ইমান সময়ৰ কাৰণে ফোনটো দিছেনে, মানে ইমান কমেণ্ট চবকে কৰিব পাৰে, ইমান বেয়াকৈ কমেণ্ট কৰিব পাৰে। গতিকে ভালজনীকে জোকাই লৈছে, সঁচা কথাটো ক'ম, কিয় লুকুৱাই থ'ম আকৌ সঁচা কথাটো? মোক যেতিয়া বেয়াকৈ ক'ব মই ক'মেই। আৰু মোক যোনে আকৌ এবাৰ কৈ দিছোঁ, যোনসকলে মোক এনেকৈ বেয়া কমেণ্ট কৰে, তেখেতসকলৰ ফটো দেখাই দিম। আৰু ফেক একাউণ্টবিলাকেতো আজিকালি ফটো নিদিয়ে, বহুত কিছুমান আহে লেটিনৰ পোক, সেই লেটিনৰ পোকবিলাকে পিলপিলাই থাকে, কিন্তু মুখ চুখ নোলায়।
মুখ চুখ নিদিয়ে, কিন্তু এনেকৈ পিল পিল কৰি থাকে, স্থান নাই নহয়। সেইখিনিকে আপোনালোকক ক'লোঁ। বাকী কি কমেণ্ট দিছে আপোনালোকে মোৰ ভিডিঅ'টোত চাব। যোৱাকালি যোনটো ভিডিঅ' দিছোঁ সেই ভিডিঅ'টো তলত আপোনালোকে চাব, তেতিয়া সকলোখিনি গম পাব তেওঁ কিমান ধোঁৱা তুলসীৰ পাত। আৰু মই নিজেও কোৱা নাই মই ধোঁৱা তুলসীৰ পাত বুলি, মই কোৱা নাই নহয় মই বহুত ভাল বুলি। মই মোৰ ওচৰত যিখিনি অন্যায় হৈছে, মই যিটো বেয়া দেখোঁ মই সেইটো কমেই। আৰু তেওঁ যদি মোক কিবা বেয়া দেখিছে, তেওঁ কমেণ্টৰ যুগত নহয়, তেওঁ মোক ধুনীয়াকৈ ভিডিঅ'টো কৰি পেলাই কৈ দিয়ক যে আপোনাক মই এইটোত বেয়া পাইছোঁ। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বহুত খং উঠি আছে একদম, আপোনালোকক ক'বলৈ উপায় নাই। আৰু এতিয়া আপোনালোককতো দেখালোৱে, কথাখিনি ক'লোঁ হয়, কিন্তু এতিয়া আপোনালোকক কওঁ, মাইনালে অনা বস্তুকেইটা দেখালোঁ, তেহেঁত ওপৰলৈ গ'ল, ভাত পানী বনালে। আৰু যিহেতুকে মই অকণমান অসুবিধাত আছোঁ, আমি মাহেকে যেতিয়া হওঁ ভাত পানীখিনি নবনাওঁ আৰু আমাৰ থাপনালৈ নাযাওঁ, সেইটোৱে আমি সুন্দৰকৈ মানি চলোঁ। বাকী ইমান মানিব আমি নোৱাৰোঁ। থাপনাখনৰ ওচৰলৈ নাযাওঁ 7 দিন, আৰু আমি পাকঘৰলৈ নাযাওঁ, মানে মাইনাই ভাত পানীকেইটা বনায়। আৰু তাইৰ যেতিয়া অসুবিধা হয় মই ভাত পানী বনাওঁ। সেইখিনিকে আপোনালোকক ক'লোঁ। আৰু একো তাত ফাচ ফুচ লোক ভাগ বুলিবলৈ একো নাই। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, যদি অজানিতে কিবা আপোনালোকক কটু বাক্য কৈছোঁ মোক মাৰ্জনা কৰিব। এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আহি আছোঁ আপোনালোকৰ মাজলৈ অকণমান দেৰিকৈ নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই।